নমস্কাৰ আপোনালোক সকলোকে আৰএমটি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি যোৱা জানুৱাৰী মাহৰ 2 জানুৱাৰী তাৰিখৰ পৰা 2 জানুৱাৰী 2024 তাৰিখৰ পৰা ডি আসামৰ এলপি ইউপিৰ যি 5550টা পদৰ বাবে যি অনলাইন এপ্লাই আৰম্ভ হৈছিল সেই অনলাইন এপ্লাই আৰম্ভ হোৱা পোষ্টসমূহৰ এতিয়ালৈকে যেহেতু ভেৰিফিকেশন আৰম্ভ হোৱা নাই সেই অনলাইন এপ্লাই কৰা পোষ্টসমূহৰ ভেৰিফিকেশন সম্পৰ্কে আৰু তাৰ লগতে দুটা আনুষংগিক কথা আমি আলোচনা কৰাৰ বাবে এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছো যদিও বা এই অনলাইন এপ্লাই কৰা পোষ্টসমূহৰ কাৰণে ভেৰিফিকেশন আজি অতদিনে আৰম্ভ হৈ যাব লাগিছিল সন্মুখত আহি পৰা লোকসভা নিৰ্বাচনৰ এমচিচি মডেল কোড অফ কণ্ডাক্টৰ পৰিপ্ৰেক্ষিততেই আমাৰ এই কামসমূহ সময়মতে সম্পন্ন নহল গতিকে এতিয়া আমি অনুমান কৰিব পাৰো যে অহা 10 পৰা 15 দিনৰ ভিতৰত 20 জুন তাৰিখ মানৰ পৰা এই ভেৰিফিকেশন প্ৰসেস আৰম্ভ হ'ব বুলি আমি মানে অনুমান কৰিব পাৰো মই এটো আপোনালোকৰ টেন্টেটিভ ডেটহে জনাইছো মই কোনো তেনেকুৱা কোনো নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা নহয় মই জাস্ট অনুমানৰ ভিত্তিতহে কৈছো যে 20 জুনৰ পৰা আমি 10 জুলাইৰ ভিতৰত এইখিনি আমি ভেৰিফিকেশন হ'ব বুলি আশা কৰিব পাৰো ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ও ইতিমধ্যে এটা কথা স্পষ্ট কৰিছে যে ইলেকশ্যনৰ পৰিপ্ৰেক্ষিততে এই কামসমূহ নহলে গতিকে ইতিমধ্যে সোনকালে সম্পন্ন হ'ব বুলি তেখেতে জনাইছে মই ভিডিঅ'টিৰ শেষৰ ফালে তেখেতৰ মন্তব্যখিনি আগবঢ়াম আৰু এই ক্ষেত্ৰত এটা মই ইম্পৰ্টেন্ট কথা মই আপোনালোকক ক'ব বিচাৰিছো যি সকল মানে নতুনকৈ এবাৰ এই এডভাৰটাইজটিত এপ্লাই কৰিছে মানে যি সকল এই ভেৰিফিকেশন প্ৰক্ৰিয়াৰ লগত আগৰ পৰা জড়িত সেইসকলক নকওঁ তেওঁলোকেতো জানেই আৰু যি সকল নতুনকৈ জড়িত তেওঁলোকক মাথো মই দুটামান কথা মানে মনত পেলাই দিব বিচাৰিছো ভেৰিফিকেশনত তেওঁলোকে কি ডকুমেন্ট লৈ যাব ইতিমধ্যে যদিও বা জানে তথাপিতো কেতিয়াবা মই দেখা পাইছো মানে মই নিজেও যেহেতু ভেৰিফিকেশনত মই দুই এবাৰ মানে এনেকৈ জড়িত হৈছিল বা যাব লগা হৈছিল সেই তেতিয়া মই দেখা পাইছিলো যে বিভিন্নজনে ডকুমেন্ট ভেৰিফিকেশনত গৈ পেলাই কি হয় কিবা এটা বস্তু এৰি থৈ যায় আকৌ ক'ৰবাত এটা জেৰক্স কৰিবলৈ যাওঁতে কিবা এটা তাতে থৈ গুচি আহে তাৰ পিছত দেখে যে তাত সেলফ এটেষ্ট কৰিব লাগে কৰা নাই আকৌ সেইখিনিত কিবা এটা খেলিমেলি সৃষ্টি হয় গতিকে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ঘৰৰ পৰাই এই ডকুমেন্টখিনি আপোনালোকে ঘৰতে সজাই লৈ যাব সেলফ এটেষ্ট কৰি পেলাই এটা কি ডকুমেন্ট নিব চাওক মই ইয়াতে 14টা ডকুমেন্টৰ মই আপোনালোকক লিষ্ট কৰি দিছো ইয়াতে আপোনালোকে যিখিনি দি এপ্লাই কৰিছিলে সেই ডকুমেন্টখিনি আপোনালোকে লগত নিবলৈ নাপাহৰিব কি নিব নাম্বাৰ 1 টেট অনলাইন এপ্লিকেশন কপিটো নিব নাম্বাৰ 2 এছএছএলসি এডমিন যেহেতু আপুনি এটো এছ প্ৰুফ হিচাপে দি এপ্লাই কৰিছিলে এটো নিবলৈ নাপাহৰিব এছএছ মাৰ্কশিট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট দুটাই নিব আৰু যদি আপোনালোকে বেটাৰমেন্ট দিছিলে এছওএছ বা তেনেকুৱা ধৰণৰ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই বেটাৰমেন্ট দিয়া মাৰ্কশিটো বা সাৰ্টিফিকেট লগত নিবলৈ নাপাহৰিব তাৰ পিছত আছে গ্ৰেজুৱেচন মাৰ্কশিট গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট মাৰ্কশিট লগত নিবলৈ নাপাহৰিব ডিএলডি বা বিএড যেটো দি আপোনালোকে এপ্লাই কৰিছিলে তাৰ সাৰ্টিফিকেট মাৰ্কশিট লগতে টেটৰ মাৰ্কশিট সাৰ্টিফিকেট যেটো একেখনৰ বহুত ক্ষেত্ৰত গতিকে টেটৰ সাৰ্টিফিকেটখন স্পৰ্টছ কালচাৰেল দি আপোনালোকে এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে সেইখন সাৰ্টিফিকেট নিবলৈ নাপাহৰিব তাৰ পিছতে যদি আপোনালোকে এনসিসি দিছিলে তেতিয়াহলে এনসিসি সাৰ্টিফিকেটখন নিব কাষ্ট সাৰ্টিফিকেট এসটি ওবিসি যিয়ে নহওক আপোনাৰ সেইখন লৈ যাবলৈ নাপাহৰিব যদি আপুনি ফিজিক্যাল হ্যান্ডিক্যাপ অপশন সিলেক্ট কৰিছিলে তেতিয়াহলে সাৰ্টিফিকেটখন নিবলৈ নাপাহৰিব লগতে আপুনি আধাৰ কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স যিকোনো এটা কপি লগত লৈ যাবলৈ নাপাহৰিব আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি যিকোনো এটা লগত নিবই আপুনি তাকে নহলে ড্ৰাইভিং লাইসেন্স হলো হ'ব গতিকে এইখিনি ডকুমেন্ট আপুনি লগত আগতীয়াকৈ ৰেডি কৰি ৰাখিব সেলফ এটেষ্ট কৰি ভেৰিফিকেশন প্ৰক্ৰিয়া খুব সোনকালে প্ৰচেছটো আগবাঢ়িব খুব সোনকালে আৰু যে মাধ্যমিক টেটৰ সম্পৰ্কটো মানে শিক্ষামন্ত্ৰী মহোদয় আজি কেইদিনমান আগতে এটা মন্তব্য আগবঢ়াইছিলে মানে ডিএলপিইউপি এপইন্টমেন্টৰ ক্ষেত্ৰটো আগবঢ়াইছিলে গতিকে তাকে আপোনালোকক শুনাই পেলাই মই আজি ভিডিঅ'টি সামৰণি মাৰিছো এডভাৰটাইজমেন্টটো ওলাই গৈছে প্ৰাথমিক শিক্ষাটো সকলোৱে এপ্লিকেশনো গ্ৰহণ কৰা হ'ল সেকেন্ডাৰী ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আমি সেবাক এটা ব্লুপ্ৰিন্ট ৰোড মেপ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে দায়িত্ব দিয়া আছে এমচিচিৰ কাৰণে স্থগিত আছিল এতিয়া আকৌ টেট কাম ৰিক্ৰুটমেন্ট পৰীক্ষা এমচিচিৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি যেহেতু বন্ধ আছিল এতিয়া এমচিচি প্ৰত্যাহাৰ হোৱাৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি 2 দিনতে আকৌ আৰম্ভ কৰিম
যদি চেনেলটো নতুন তেনেহ'লে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ মাজলৈ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আনিবৰ চেষ্টা কৰিম। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।